Hello friends, আজি এটো নতুন ব্লগিং চ্যানেল হয় আৰু একো নকওঁ বলক ভিডিওটো স্টাৰ্টিং কৰোঁ চাই লওক Hi friends, আজি কলেজ পা এটা জায়গা যাম কলেজ পা মুগা ফাৰ্ম মানে ইয়াত পলু পোহে ইয়াত পলু এখন ফাৰ্ম হয় বলক তালে যাম আপোনালোকক দেখুৱাম তাত কি আছে গৰম দিনত গৰু চৰু ইয়াত ফৰি কৰে বলক আমি যাওঁ চুম গছ হয় ইয়াত প্ৰায় 500 ওপৰত চুম গছ আছে এইটো এটা গভৰ্ণমেণ্ট এলেকা হয় যেটো মাধৱদেৱ ইউনিভাৰ্চিটিৰ কাষতে হয় আৰু একো নকওঁ বল কলেজ পা পলু ফাৰ্ম আগতে এটা আৰ্মি আছিলে আগত আৰ্মি কেম্প আছে দেখিব আপোনালোকে প্ৰকৃতিৰ সৌন্দৰ্য এটা দেখিবলৈ পোৱা যায় এইবোৰ ফাৰ্মৰ আগতে আৰ্মি থকা ঘৰ আছিলে যিবোৰ এতিয়া বৰ্তমান ভাগি গৈছে আৰ্মি আকৌ আহিব 2016 মানলৈকে আছিলে এটা আৰ্মি এতিয়া নাইকিয়া এতিয়া নাই মানে আহিব আকৌ এইবোৰ ঘৰবোৰ ভাগি গৈছে ভুটীয়া ঘৰ এইবোৰ আমাৰ ভুটীয়া ঘৰ এইটো এটা পানী হেৰি এদিন ঘৰবিলাকৰ ভিতৰত সোমাই আপোনালোকক দেখুৱাম কি আছে এয়া ঘৰ এইবোৰ দেখিছে ভগা চিগা ঘৰ এইবোৰ পুৰণা ঘৰ ভাগি ছিগি গৈছে এয়া নতুন ঘৰ চাওক আপোনালোকে পলু ফাৰ্মৰ ভিতৰতে আছে ঘৰ ইয়াতে মানে থাকে বহুত মানুহ এয়া কৰ্মচাৰী এয়া ঘৰ এইখন ফাৰ্মৰ গেট ফালি ওলাই যায় আৰু বাই বাই